তেখেতসকলে ভয় খাইছে টোপনি নোহোৱা হৈছে। ইয়াৰ কাৰণে আজি মানে ৰঞ্জিত দাস ডাঙৰীয়া, প্ৰৱেশ কলিতা ডাঙৰীয়া ভিক্ষাৰী নিচিনা আজি দোকানে তেখেতসকলে সেৱা কৰিবলগীয়া অৱস্থা হৈছে। উন্নয়ন কৰিব পৰা নাই, ৰাইজে আসক্ত হৈছে। তাৰ কাৰণে গাঁৱে গাঁৱে মিটিং কৰিব পৰা নাই, বাজাৰে আজি সেৱা কৰি ফুৰিছে। খেলপথাৰত হেমন্ত বিশ্ব শৰ্মা আহি মানে তেখেতে কৈছে যে গাখীৰ নিদিয়াকৈ মানে ভোট দিলাম। আৰু মইতো বলদ গৰু হয় গণেশ কছাৰী, মই গাই নহয়। গাইহে গাখীৰ দিয়ে, বলদ গৰুটো এনেই গাখীৰ নিদিয়ে। গতিকে মই গণেশ কছাৰী বলদ গৰু হয়। 75+ ভোট পাম মই। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়, তেখেতৰ ওপৰত মই একো নকওঁ। তেখেতে আজি মোৰ হৈ হেলিকপ্টাৰ লৈ তেখেতে প্ৰচাৰ চলাই আছে। আজি যদি UPPৰ তেখেতে যদি প্ৰচাৰ চলা হয়, ট্ৰেক্টৰত উঠি পেলাই মানে তেখেতে প্ৰচাৰ চলালে হয়। ভিতৰত কিবা আছে আমাৰ মই এইবিলাক ডাঙৰকৈ নকওঁ আৰু। থাকিব পাৰে, নহ'লে হেলিকপ্টাৰ লৈ বোলে আমাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া কিয় প্ৰচাৰ কৰিব। আজি ঔবাৰীত প্ৰচাৰ কৰিছে, তামোলপুৰত প্ৰচাৰ কৰিছে, কাউলীত প্ৰচাৰ কৰিছে, আংগাৰকাটাত প্ৰচাৰ কৰিছে, আৰু আহিব হয়তো। যেটো ঔবাৰীৰ মিটিঙত আপুনি কৈছে যে পানীৰে সমষ্টিৰ পৰা মানুহ হয়, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ এতিয়া মানে টোপনি নাইকিয়া হৈছে। আজি ঔবাৰীত মানুহ গোটাব লাগে, অঞ্চলৰ মানুহ নাই, ৰাইজ নাই, গাড়ী আছে, এখন বাছ গাড়ীত 3-4জন আহিছে, এই ধৰণৰ কথা। এই মানে পানীৰ সমষ্টিৰ পৰা 17খন বাছ আহিছে, সৰু গাছ মানে গাড়ী 60খন আহিছে। এইপিনে মানে কি কয় ৰঙিয়া সমষ্টিৰ পৰা ভৱেশ কলিতা ডাঙৰীয়াই 22খন বাছ আনিছে। তাৰপিছত সৰু বা মানে টেম্পো এইবিলাক গাড়ী লৈ আহিছে। ঔবাৰীতো ক'ত ইয়াত মানুহ থাকিব। মোৰ মানে গাঁৱৰ হয় এইবিলাক এৰিয়া। ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ গাঁৱতে মানে উল্লেখ কৰিছে যে ৰেচনৰ দোকানীবিলাকক আজি ট্ৰেন্সপৰ্টেশ্যনৰ পইচা দিব পৰা নাই চৰকাৰে। ট্ৰেন্সপৰ্টেশ্যনৰ পইচা দিব পৰা নাই। আজি বহু লাখ টকা, আজি প্ৰায় কৰোৰ ওচৰত আজি পইচা পাবলগীয়া আছে। আমাৰ যি মানে আমাৰ পূব দেফিলি অখণ্ড বহুমুখী ক্ষমাবাহী আজি প্ৰায় 1 কৰোৰ টকাৰ ওচৰা ট্ৰেন্সপৰ্টেশ্যনৰ পইচা পাব লাগে। এইটো চৰকাৰে বহন কৰক। আজি পইচা বিলাবৰ কাৰণে চেল্ফ হেল্প গ্ৰুপবিলাকক গোটেইখিনি মাতিছে। চাপোলা স্কুলত আপোনালোকে তাতে যাই কৰিব পাৰে তেখেতসকলে 75,000কৈ পইচা দিয়াৰ মানে আগতে প্ৰচাৰ কৰিছিল, মানে দিম বুলি ঘোষণা কৰিছিল। এইটো দিব পৰা নাই। এতিয়া ভোট কিনিবৰ কাৰণে টোপোলা বিলাই আছে। মই ৰাইজক অনুৰোধ কৰিছোঁ, এই মানে প্ৰমোদ বড়ো বা কোনোবাই পইচা যদি পঠায়, বিশ্বজিৎ দৈমাৰী যদি মানে টোপোলা পঠাই আছে, ক'ৰবাত নামঘৰৰ কমিটিবিলাকক, মছজিদৰ কমিটিবিলাকক, বাথৌ থানচালি কমিটিবিলাক পইচা টোপোলা পঠাই আছে। গতিকে শুনি আছোঁ মই, এইটো ৰাইজে কৈ আছে, মই দেখা নাই কিন্তু শুনা পাই আছোঁ। গতিকে যদি তেখেতসকলে টোপোলা পইচা পঠাইছে, এইটো লৈ লওক ৰাইজে। কিছুদিন আগতে আপোনাৰ এগেইনষ্টত বিতৰ্কিত মন্তব্য আগবঢ়াইছে ৰাজনৈতিক নেতা আগলৈকে, কি ক'ব? ৰাকেশ ব্ৰহ্ম এই কালা পাঠা হয়। ছাগলে কি নাখায়, পাগলে কি নকয়। তেখেতে কোৱা কথা আমাৰ BPMৰ প্ৰায় কোনো মানে হতমম্ব তেনেকৈ হোৱাও নাই। আমি দল হিচাপে ৰাইজৰে দল, ৰাইজক লৈ ফালে দল সৃষ্টি হৈছে, জন্ম হৈছে। সেই ৰাইজক লৈ ফালেহে আমি দল কৰিম। ৰাইজে দল এৰিলেহে আমি ক'ব পাৰিম বা ক'ৰবাত ভূটানত থাকিম, কিবাত থাকিম, ক'ত ফৰেনত থাকিম, কিবাত থাকিম। তেওঁলোকৰ উদ্দেশ্য লক্ষ্য যদি এনেকৈ দলৰ তাত আছে, তেতিয়াহ'লে তেওঁলোকৰহে কথা। আমাৰ দলত তেনেকৈ নিদি আঁতৰিব বা তেনেকৈ উদ্দেশ্য লক্ষ্য নাই। আমাৰ দল হৈছে কি ৰাইজৰ দল। ৰাইজৰ লগতে থাকিব লাগিব, ৰাইজৰ কাৰণে কাম কৰিব লাগিব, ৰাইজৰ হকে আমি কাম কৰিব লাগিব। ৰাইজৰ দ্বাৰাই এই গণতন্ত্ৰ দেশত দল কৰি চৰকাৰ বনাব লাগে, উন্নতি কৰিব লাগে, শান্তি আনিব লাগে। সেইটোৱে তেওঁৰ কথাহে, ৰাইজেহে মানে ইয়াৰ প্ৰতি উত্তৰটো দিব, ৰাইজেহে ভালকৈ উত্তৰটো দিব পাৰিব। ৰাইজে কি পাইছে, কি পোৱা নাই, কি ৰাইজক আমি দিলোঁ নিদিলোঁ, এই 15 বছৰ ইতিহাসত বা 17 বছৰ ইতিহাসৰ ৰাইজৰ মানে মাজতহে উদাহৰণ আছে। তেওঁ ৰাকেশ ব্ৰহ্মই ক'লেতো নহ'ব নহয়। ৰাকেশ ব্ৰহ্মই যোৱাকালিহে আহিছে। আমিতো তেখেতক বিগত সময়বিলাকত এই 15 বছৰ 17 বছৰত আমি ৰাকেশ ব্ৰহ্ম বুলি চিনাকিও আমি তেখেতক আমি
মানে পোৱা নাছিলোঁ। তেওঁ ক'ৰ পৰাই আহিছে আমিতো ধমকিটোৰ দৰেহে মানে এই ৰাকেশ ব্ৰহ্মক ধমকিটো বুলিহে ক'ব বিচাৰিছোঁ। এই হঠাৎ তেওঁ মানে টকাৰ বলত যোৱা বিগত নিৰ্বাচনত টিকেট পালে, টকা পইচা থকাৰ কাৰণে, তেওঁতো ঠিকাদাৰ আছিল, টকা থকাৰ কাৰণে তেখেতক টিকেট প্ৰদান কৰাৰ কাৰণে তেওঁ মানে ৰাইজৰ প্ৰতিনিধি হ'বৰ কাৰণে সক্ষম হৈছে। এতিয়া কাম কৰিব কি আমি তেখেতৰ প্ৰতি কিবা মানে মন্তব্য দাঙি ধৰিব বিচৰা নাছিল, কিন্তু আপোনালোকে সোধাৰ কাৰণে মই ক'ব বিচাৰিলোঁ। তেখেতে আগতে কাম কৰক, তাৰপিছত কোনোবা গণেশ কছাৰীক কিবা মন্তব্য কৰে, কোনোবা হাগ্ৰামক মন্তব্য কৰে, কোনোবা BPF নেতাক মানে কিবা মন্তব্য কৰি থাকিব পাৰিব। আগতে কাম কৰি দেখুৱাওকচোন। এই 7 মাহত, এই 8 মাহত, 9 মাহত কি কৰিব পাৰিছে তেওঁলোকে? মাত্ৰ চাইৰেন বজাব পাৰিছে, তাৰ মানে অবিহনে একো কাম কৰিব পৰা নাই। এই BTC অঞ্চলৰ 32 লক্ষ জনসাধাৰণৰ কাৰণে না শান্তি কৰিব পাৰিছে তেওঁলোকে। শান্তি কৰাত মানে উল্টা তেওঁলোকে কি কৰিব পাৰিছে, এই BTC অঞ্চলত অশান্তিহে সৃষ্টি কৰিব পাৰিছে। যাৰ কাৰণে এতিয়া বড়ো যুৱকবিলাকে আকৌ মানে হাতিয়াৰ ল'বৰ কাৰণে জংঘলত যাবৰ কাৰণে মানে বাধ্য হৈছে। NLFB সৃষ্টি হ'ল আৰু কি আছিলে ULB সৃষ্টি হ'ল, আৰুতো ভৱিষ্যতত কি মানে সৃষ্টি হৈ থাকিব অনাগত দিনত, আহি থকা দিনত নিশ্চয়কৈ আমি গম পাম। কিন্তু তেওঁলোকে ভাল কাম কৰি দেখুৱাওকচোন। ইয়াৰ পিছত কাক বা কিবা তাৎসল্য মন্তব্য দিব, কিবা ক'ব, কিবা কৰিব, কৰি থাকিব পাৰিব। আগতে কাম কৰক আমি বিচাৰিছোঁ। স্যাৰ আৰু কৈছে গণেশ কছাৰীজনক কিয় দলীয় টিকেট প্ৰদান নকৰিলে? অলপ আগতে আমাৰ প্ৰাৰ্থীজনে কৈছে যে টেকনিকেলি প্ৰব্লেম অকণমান হ'লেও আছে আমাৰ। এইটো এই নিৰ্বাচনৰ মানে পিছতে সম্পূৰ্ণভাৱে ফুটি উঠিব যে কি কাৰণত BPF-এ এই মানে তামোলপুৰ সমষ্টিত মানে প্ৰাৰ্থী প্ৰদান নকৰিলে। ইয়াৰ মানে কথা সম্পূৰ্ণভাৱে দলগতভাৱে সিদ্ধান্ত লোৱাটো আপোনালোকে বুজি পাব। যাহওক, সেইটো আমাৰ উদ্দেশ্য লক্ষ্য নহয়। যেনেকৈ হ'লেও আমি মানে গণেশ কছাৰী তেখেত ডাঙৰীয়াকে আমি সমৰ্থন কৰিছোঁ। আমাৰ BPF-ৰ যিমান আছে, আমাৰ ব্লক কমিটিৰ যিমান বিষয়ববীয়া আছে বা কৰ্মকৰ্তাসকল আছে, ৰুট লেভেল তৃণমূল পৰ্যায়ৰ যিসকল কৰ্মী আছে, শুভাকাংক্ষী ৰাইজ আছে, যিমান বুদ্ধিজীৱী আছে, যিমান দল সংগঠন আছে, যিমান শুনি পোৱা মতেতো মই BJPৰ পৰা কিছু মণ্ডলী মানে আমাৰ মানে এই গণেশ কছাৰীকে মানে সহায় কৰিব, তেওঁলোকেও কাম কৰি আছে আৰু AGPৰ পৰাও কৰি আছে, বিভিন্ন দলৰ পৰাও কৰি আছে। শুনি পোৱা মতেতো UPPLৰ কিছু শুভাকাংক্ষীবিলাকৰো আমাৰ গণেশ কছাৰী ডাঙৰীয়াকে ভোট দি জয়যুক্ত কৰিব। ভৱিষ্যতে BJP, UPPL আৰু AGP মিত্ৰজোঁটৰ লগত BPF দল সাঙুৰ খোৱাৰ পৰিকল্পনা আছে নেকি? সেইটো আমাৰ এতিয়া ক'ব নোৱাৰে। নিজস্ব আমাৰ উদ্দেশ্য লক্ষ্য আছে, আমাৰ নীতি আছে, আদৰ্শ আছে। এতিয়ালৈকে যদিও BJPৰ লগত বিগত সময়ত আমি মিত্ৰতা কৰিছিলোঁ, আকৌ ভাগ মেলিছিলোঁ, তাৰপিছত আমি মহাযুদ্ধত গৈছিলোঁ, মহাযুদ্ধৰ পৰাই আমি ফালৰি কাটি পেলাই নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আমি বহুখিনি চিন্তা চৰ্চা কৰি লৈ পেলাই এতিয়া BPF-ৰ নীতি আদৰ্শ বজাই ৰাখি যে কাম কৰি আছে। মাননীয় সভাপতি ডাঙৰীয়া, আমাৰ প্ৰাক্তন BDC প্ৰধান হাগ্ৰাম মহিলাৰী ডাঙৰীয়াও এতিয়ালৈকে কোনো ভাষণ প্ৰদান কৰা নাই যে আমাৰ BPF দলে আগন্তুক দিনত কেনেকৈ কি কৰিব। গতিকে আমি কোৱাটো অলপ মানে অসুবিধা, আমি ক'ব বিচৰা নাই। যাহওক, আমাৰ নিশ্চয়কৈ দল হিচাপে যিহেতু আমি 15 বছৰ শাসনত থাকিলোঁ BPF-ত, মাত্ৰ এই BTC অঞ্চলত মাত্ৰ শাসনত আমি থকা নাই, BTC চৰকাৰো আমি কৰিলোঁ, BTC-কো আমি শাসন কৰিলোঁ, লগতে অসমখনো আমি কংগ্ৰেছৰ অধীনৰ সময়তো কংগ্ৰেছৰ লগত আমি থাকি অসমখন চলাইছিলোঁ, BJPৰ সময়ত BJPৰ লগত থাকি আমি মানে অসমখন চলাইছিলোঁ। ফলস্বৰূপে আমি অসমৰ উন্নয়নৰ কাৰণে আমাৰ BPF দলে কাম কৰিছিল, এতিয়াও কৰিছোঁ, কৰি থাকিব, ভৱিষ্যতো কৰিম।